প্ৰেম হিমালয়ৰ শিখৰেদি বহমান পবিত্ৰ নিৰ্মল জলধাৰাৰ দৰে। সঁহাৰি প্ৰেয়সীয়ে দিলেই বা নিদিলে প্ৰেমিক সদা তৎপৰ হয় সহায় হাত আগবঢ়াবলৈ। এই স্বৰচিত কবিতাটি আগবঢ়ালোঁ প্ৰেমিক প্ৰেমিকাসকললৈ। নাম এমুঠি অনুৰাগ। কিবা লিখাৰ প্ৰয়াসে শালিকি পুৱাতে আছিলোঁ বাটলৈ চাই, হঠাতে হলা পাৰ মলিন বদনে অনুৰাগে মুঠি ছটিয়াই। শুভ্ৰ গালতে তীৰে বিৰাইছিলে এটোপাল মুকুতাৰ মণি, থমকি ৰল মোৰ ভাৱনাৰ সোঁত, আছিলে সেয়া বা কিনো। শান্ত মন মোৰ জোকাৰি গ'ল, কিনোবা দেখিলোঁ ভাৱনাতে উঠিলোঁ, সৰা চকুলো নে চানিকি ভাগৰৰে, অথবা হ'ব পাৰে পৰশ বৰষাৰে। কিবা লিখাৰ প্ৰয়াসে শালিকি পুৱাতে আছিলোঁ বাটলৈ চাই, হঠাতে হলা পাৰ মলিন বদনে অনুৰাগে মুঠি ছটিয়াই। আনন্দাশ্ৰু নে হতাশাৰ অশ্ৰু, মোৰ বাবে সেয়াতো মুকুতামণি মাথো, য'তে বা নাথাকা তুমি অনুভৱো ৰিণিকি ৰিণিকি। তোমাৰ সুখে কৰে সৰব সৰগী ভুৱন, দুখৰ বতৰাই কৰে নীৰৱ নিৰখ জীৱন। যদি পাওঁ সঁহাৰি তোমাৰ সুখৰ হেতু, নিঃশেষ কৰিব পাৰোঁ জ্বলাই শলিতা গছি। কিবা লিখাৰ প্ৰয়াসে শালিকি পুৱাতে আছিলোঁ বাটলৈ চাই, হঠাতে হলা পাৰ মলিন বদনে অনুৰাগে মুঠি ছটিয়াই।